Office Reception Committee 19th Annual Convention of ASSAM GORKHA Students Association AGSU Chirang District Committee. Date 26 and 27 in Deosri, one gaon of Chirang District will talk about GORKHA Society for 2 days. A committee will be formed today regarding this subject. অসম গোৰ্খা ছাত্ৰ সন্থা চিৰাং জিলা সমিতিৰ উদ্যোগত 19th কনফাৰেন্স অধিৱেশন যোনটো চিৰাং জিলা সমিতিৰ উদ্যোগত হৈ আছে আজি দেওচিৰিত সেই অধিৱেশনৰ আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি 26 আৰু 27 ফেব্ৰুৱাৰী দিনা লৈছোঁ। সেই দুদিনীয়া অধিৱেশনত আজি প্ৰথম দিন 26 ফেব্ৰুৱাৰী দিনা আমাৰ ৰাতিপুৱা আকচুৰ পতাকা উত্তোলন কৰিলোঁ। তাৰপিছত এতিয়া আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ব, যিয়ে অসম গোৰ্খা ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ পুৰণা সমিতি ভংগ হৈ নতুন সমিতি গঠন কৰাৰ প্ৰক্ৰিয়া হ'ব। তাৰপিছত অহাকালি ৰাতিপুৱা আমাৰ আজি সন্ধিয়া 26 তাৰিখ আজি সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া আছে প্ৰতিনিধি সভা শেষ হোৱাৰ পিছত। তাৰপিছত অহাকালি ৰাতিপুৱা আমি স্বচ্ছ ভাৰত মিছনৰ পৰা শুভাৰম্ভ কৰি আকচুৰ পতাকা উত্তোলন আকৌ অহাকালি 4টা আঞ্চলিকেৰে হৈ যাব জিলা সমিতিৰ 4টা আঞ্চলিকৰ। তাৰপিছত আমি মাৰাথন দৌৰ বৃক্ষৰোপণ আৰু স্বচ্ছ ভাৰত মিছনৰ পৰা আৰম্ভ কৰি অহাকালি আমাৰ মুকলি সভা ৰাতিপুৱা 11টা বজাৰ পৰা আমি অনুষ্ঠিত কৰিম। চাওক, আমাৰ অসম গোৰ্খা ছাত্ৰ সন্থাৰ যিহেতু অধিৱেশন, সেই হিচাপে আমি অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অৰ্জুন চেত্ৰী ডাঙৰীয়াক মুখ্য অতিথি হিচাপে ৰাখিছোঁ। বিশেষ মুখ্য অতিথি হিচাপে ৰাখিছোঁ BTRৰ চিফ প্ৰমোদ বড়ো ছাৰ আহিব আমাৰ মাজত। তাৰপিছত বিজনী চিৰাং জিলাৰ অন্তৰ্গত 2টা সমষ্টিৰ ভিতৰত বিজনী আৰু চিডলি সমষ্টিৰ 2টা সমষ্টিৰে বিধায়ক থাকিব 2জন। তাৰপিছত EM সকল থাকিব, MCLA সকল থাকিব। তাৰপিছত গোৰ্খা উন্নয়ন পৰিষদৰ চেয়াৰমেন প্ৰেম তামুং ডাঙৰীয়া আমাৰ মাজত আহিব। তাৰ মাজতে অসম গোৰ্খা ছাত্ৰ সন্থা BTC ক্ষেত্ৰীয় সমিতিৰ সভাপতি সম্পাদক থাকিব আৰু জিলা প্ৰাক্তন চিৰাং জিলা সমিতিৰ যিমানবিলাক সভাপতি সম্পাদক আছিলে অসম গোৰ্খা ছাত্ৰ সন্থাৰ তেখেতসকলকো আমি অতিথি হিচাপে ইয়াত ৰাখিছোঁ। চাওক, আমি অসম গোৰ্খা ছাত্ৰ সন্থা হিচাপে যিমানবোৰ চিৰাঙত অনৈতিক কাৰ্যবিলাক হৈ আছে, জুৱা মদ এইবিলাক বন্ধ কৰিবৰ কাৰণে জিলা প্ৰশাসনৰ লগত আমি লগ লাগি একে হাতে হাত ধৰি আমি কাম কৰি আহিছোঁ। বিগত কেইদিনমান আগত আমাৰ ভাৰত ভূটান সীমান্তৰ হাতীচাৰ তথা দাঁতগিৰিত কিছুমান আমাৰ যুৱ চামসকলে ছাত্ৰ ছাত্ৰীসকলে ড্ৰাগছ সেৱন কৰা বা বিভিন্ন নিচাজাতীয় সেৱন কৰা আমাক জিলা প্ৰশাসনে জনাইছিলে। তাৰপিছত আমি এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ তাত, আৰু জিলা প্ৰশাসনৰ সহায়ত কিছুমান দুষ্ট চক্ৰৰ ব্যক্তিসকলক আমি জিলা প্ৰশাসনৰ সহায়ত এৰেষ্টো কৰাইছোঁ আৰু এৱাৰনেছ প্ৰগ্ৰামো কৰাইছোঁ। আমি চিৰাঙত বসবাস কৰা অসম গোৰ্খা ছাত্ৰ সন্থা হিচাপে আমি কেৱল গোৰ্খা জাতিক মাত্ৰ আমি চোৱা নাই, বিভিন্ন জাতি জনগোষ্ঠীৰ সম উন্নতি, সম অধিকাৰ আৰু উন্নয়ন আমি বিচাৰিছোঁ। তাৰপিছত তাৰ মাজতে আমি এক সুন্দৰ সুঠাম চিৰাং জিলা সমিতি বা চিৰাং জিলা গঢ়ি উঠক, অসমৰ ভিতৰত চিৰাং জিলা এক নাম গঢ়ক, যি নামে চিৰাং জিলা বুলি পৰিচিত হওক বুলি আমি কাম কৰি আহিছোঁ। আমি অসম গোৰ্খা ছাত্ৰ সন্থা হিচাপে চিৰাঙত বসবাস কৰা গোৰ্খা জাতি জনগোষ্ঠীসকলক লগতে বিভিন্ন জাতি জনগোষ্ঠীসকলক অসম গোৰ্খা ছাত্ৰ সন্থাৰ অহাকালিৰ যি 27 তাৰিখৰ ৰাতিপুৱা মুকলি সভা আছে, সেই মুকলি সভাত তথা আমাৰ অধিৱেশনত মই চিৰাং জিলা সমিতি আকচুৰ ফালৰ পৰা সকলোকে নিমন্ত্ৰণ শৰাই আগবঢ়াইছোঁ। সকলোৱে আহি অসম গোৰ্খা ছাত্ৰ সন্থা চিৰাং জিলা সমিতিৰ এই অধিৱেশনখন সফল তুলিবলৈ মই অনুৰোধ জনাইছোঁ।